নমস্কাৰ মই বৰ্তমান উপস্থিত আছো বাক্সা জিলাৰ আনন্দ বজাৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ উত্তৰে অৱস্থিত সমুৱাগেটি গাঁৱত। এই গাঁওখনতে এটা বিৰল প্ৰতিভা আছে, যিটো প্ৰতিভা প্ৰায় 15 বছৰ ধৰি ভ্ৰাম্যমান থিয়েটাৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰি আছিল আৰু সেই প্ৰতিভাতে বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছে। সেইগৰাকী প্ৰতিভাক মই আজি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ আহিছোঁ। তাৰ আগতে মই আপোনালোকক এটা কথা জনাই থওঁ যে যিসকলে মোৰ এই চেনেল CMC মিউজিক এণ্ড ড্ৰামা ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট আৰু শ্বেয়াৰ। এই আমাৰ মাজত আমাৰ অতিকে মৰমৰ মাইনু ৰাজবংশী বাইদেউ। নমস্কাৰ বাইদেউ, মই আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তাৰ আগতে আপুনি কেনেকৈ সংগীত জীৱনলৈ আহিল সেই বিষয়ে অকণমান চমুকৈ কওক। সংগীত জগতলৈ আহিলোঁ মানে মই প্ৰথমতে সৰুৰ পৰা গীত গাইছিলোঁ, ক্লাছ 4ৰ পৰা গীত গাইছিলোঁ। গীত গাই গাই মই হাইস্কুল কলেজ সকলোতে মানে মই বেষ্ট ছিংগাৰ পাইছিলোঁ। তাৰপিছত আহি মই ভ্ৰাম্যমানত আহিলোঁ। ভ্ৰাম্যমানত প্ৰথম কেতিয়া আহিলে? ভ্ৰাম্যমানত আহিছিলোঁ 1998ত। তাৰপিছত আহি মই 2001ত মই আবাহনত আহিলোঁ। আবাহনত আহি মই ভ্ৰাম্যমানৰ শ্ৰেষ্ঠ গায়িকা পাইছিলোঁ মুনলাইট মিডিয়া এৱাৰ্ড। 2001ত পাইছিলোঁ। 2001ত পাই তাৰপিছত 2005লৈকে থাকি 2006ত বিয়া হৈছে মোৰ। বিয়া হ'লোঁ মই আনন্দ বজাৰ সমুৱাগেটি গাঁৱত, বাক্সা জিলা। তাৰ আগতে আপোনাৰ ঘৰ ক'ত আছিল যেতিয়া বিয়া হোৱাৰ আগতে? মই জন্ম হৈছিলোঁ নগাঁও ডিষ্ট্ৰিক্ট, আপাৰ আছাম নগাঁও ডিষ্ট্ৰিক্ট, ৰহা দীঘলদৰী গাঁৱত। আচ্ছা, ঠিক আছে বাৰু। আমাৰ নগাঁৱৰ দৰ্শকসকলে যদি চাই আছে তেওঁলোকে নিশ্চয় গম পাব। এইখিনিতে মই আপোনাক আৰু এটা কথা সুধিব খুজিছোঁ যে আপুনি যেতিয়া ভ্ৰাম্যমান থিয়েটাৰত আছিলে তেতিয়া বহুত নামী দামী শিল্পীক নিশ্চয় লগ পাইছোঁ। সেই বিষয়ে কিবা অভিজ্ঞতা অলপমান দৰ্শকক কওকচোন। মানে ভ্ৰাম্যমানত থাকোঁতে মই বহুত অভিজ্ঞতাই হৈছে। মই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক লগ পাইছিলোঁ, তাৰপিছত মই অভিজিত ভট্টাচাৰ্য ছাৰকো লগ পাইছিলোঁ, মানে আৰু মিউজিক ডিৰেক্টৰ দেৱেশ্বৰ শৰ্মা ছাৰে মোক নিছিল আবাহন থিয়েটাৰত। আৰু কি কয় নাৰায়ণ বৰুৱা ছাৰকো লগ পাইছোঁ মই। তেখেতলোকৰ পৰা মই বহুত শিকিছোঁ, বহুত জানিছিলোঁ। তাৰপিছত বিয়া হৈ যোৱাৰ পিছত আৰু এতিয়া ঘৰৰ গৃহিণী হ'লোঁ, বাদ পৰিল থিয়েটাৰ। ঠিক আছে বাৰু, মই আৰু আপোনাৰ কথা পাতিম। তাৰ আগতে এটি ভাল লগা গীত আমাৰ দৰ্শকসকলৰ কাৰণে অকণমান গুণগুণাই দিয়ক, যিকোনো এটি গান ভাল লগা। হ'ব গীত মানে বহুত দিন গীত গোৱা নাই, তথাপিতো ঠিক আছে আপোনাৰ যিটো ভাল লাগে। হয়। এই ধুনীয়া গধূলি লগন সংযমহীন আচৰণ, সমাজৰ আৰতি নিয়ম ভাঙি কিয় দুয়োতে মগন, এই ধুনীয়া গধূলি লগন। বঢ়িয়া লাগিল বাইদেউ। এইখিনিতে মই আপোনাক আৰু এটা কথা সুধিব খুজিছোঁ। আপুনি সংগীত জগতত প্ৰথম যেতিয়াৰ পৰা জড়িত হৈছিল তেতিয়াৰ পৰা নিশ্চয় আপুনি প্ৰেৰণা পাইছিলে কাৰোবাৰ পৰা নহয় কাৰোবাৰ পৰা। এই বিষয়ে অকণমান ক'ৰ পৰা প্ৰেৰণা পাইছিলে? সংগীত জগতত প্ৰেৰণা পোৱাৰ মোৰ মা আছিল। মোৰ মা তাৰমানে মোক যথেষ্ট সহায় কৰিছে। ক'ৰবাত কেতিয়াবা প্ৰগ্ৰেম কৰিবলৈ যাওঁ বুলি ক'লে মই এলাহ কৰিলেও তাৰমানে মায়ে মোক পঠাইছিল। বহুত মাৰ চেষ্টাতে মই আচলতে হৈছিলোগৈ। অলপ বেছি হ'ব নোৱাৰিলেও তথাপিতো অলপ মানে হৈছিল আৰু অভিজ্ঞতা মোৰ মাৰ সঁহাৰি পায়। ঠিক আছে, আপোনাৰ প্ৰিয় শিল্পী কোন? মানে যিবিলাক গান গাই আছে এতিয়ালৈকে শুনি আছে তাৰ ভিতৰত প্ৰিয় শিল্পী কোন আপোনাৰ? মোৰ ভূপেন হাজৰিকা আৰু অনিমা চৌধুৰী। আৰু আমাৰ বলিউডৰ কাক বেছি ভাল লাগে? হিন্দীৰ লতা মংগেশকাৰ। আচ্ছা, ঠিক আছে বাইদেউ, আপুনি এটা কাম কৰক, আপুনি আৰু এটা গান আমাৰ দৰ্শকসকলৰ কাৰণে মই আগবাঢ়ি যাম, তাৰপিছত অন্য কথালৈ এটা গাই দিয়ক চমুকৈ ছুটিকৈ খুব। জেতুকাৰ বুলেৰে হলো মই শুনি, মুগাৰী সাজে সাজিছো নাচনি যা, হিয়া তই খোপাতে কপৌ ফুল গুজি লৈ ওলালো বিহুলৈ এপাক নাচিবলৈ, হাতে গামে খাৰু কানে কেৰুমণি, এইবাৰ বহাগত যাচিছো নাচনি।
বাইদেউ আপোনাৰ ব্যক্তিগত জীৱন সম্পৰ্কে অকণমান আমাৰ দৰ্শকসকলক কওক ব্যক্তিগত জীৱন মানে মই মানে এতিয়া সংগীতৰ লগতে জড়িত হৈ থাকোঁ বৰ্তমান মানে মোৰ ছোৱালীজনীও অকণমান ভাল অলপ নাচে তাই বহুত ঠাইতে তাই পুৰস্কাৰো পাইছে তাৰপিছত মোৰ মিষ্টাৰেও আগতে ভ্ৰাম্যমানত গান গাইছিল তেখেতে ৰবি দাস হয় ভাগ্যদেৱী থিয়েটাৰত তেখেতে 2001ত মুনলাইট মিডিয়া এৱাৰ্ড পাইছে ভ্ৰাম্যমানৰ শ্ৰেষ্ঠ গায়ক আৰু মই একেলগে পাইছিলোঁ তেওঁ গায়ক পাইছিল মই গায়িকা পাইছিলোঁ হয় এখন মানে কোন থিয়েটাৰত আছিল তেতিয়া তেওঁ আছিল ভাগ্যদেৱী মই আবাহনত আছিলোঁ ঠিক আছে আজি সঁচাকৈ সৌভাগ্য যে প্ৰায় 15 বছৰ ভ্ৰাম্যমান থিয়েটাৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰা এগৰাকী শিল্পীক লগ পালোঁ আৰু আপোনালোককো চিনাকি কৰি দিয়াৰ অকণমান সুযোগ পালোঁ মই শেষলৈ আহিম আৰু বেছি দীঘলীয়া নকৰোঁ তাৰ আগতে বাইদেউক মই আৰু এটা কথা সুধিব খুজিছোঁ যে বাইদেউৰ সংগীত সম্পৰ্কে আৰু কিবা পৰিকল্পনা আছে নেকি ভৱিষ্যতত কিবা এনেকুৱা সংগীত সম্পৰ্কে মই মোৰ মনেদি তাৰমানে মই বহুত ল'ৰা ছোৱালী কিছুমানক মানে কিছুমান অনুষ্ঠানত আগবঢ়াই দিমৰ কাৰণে মোৰ বহুত চেষ্টা কৰি আছোঁ আচ্ছা ঠিক আছে আৰু এটা কথা জানিব খুজিছোঁ আপোনাক আজিলৈকে ইমানবোৰ ধুনীয়া ধুনীয়া কাম কৰিছে এই ক্ষেত্ৰত প্ৰচাৰ মাধ্যম আহিছে নেকি আপোনাৰ আগবঢ়াই নিবলৈ অকণমান বৰ্তমান সাংবাদিক হওক অহা নাই নে কোনো স্থানীয় সাংবাদিক অহা নাই ঠিক আছে মই শেষত আপোনাক আৰু এটা প্ৰশ্ন সুধিব খুজিছোঁ যে আপোনাক যদি কোনোবা সাংস্কৃতিক অনুষ্ঠান নিমন্ত্ৰণ কৰে তেতিয়া আপুনি সংগীত পৰিৱেশনৰ কাৰণে হওক বা অন্য কিবা কাৰণে যাবনে কেতিয়াবা যাম মইতো মাজে মাজে এনে বহাগ আহিলে ফাংচন কৰোঁ কেতিয়াবা শিল্পী দিৱসতো ফাংচন কৰোঁ ঠিক আছে এটা কাম কৰক আপোনাক যাতে আমাৰ দৰ্শকে বিচাৰিলে পায় তাৰ কাৰণে আপুনি আপোনাৰ ফোন নম্বৰটো যদি অসুবিধা নাই আমাৰ দৰ্শকক কৈ দিয়ক তেতিয়া আপোনাৰ সুবিধা হ'ব আমাৰো সুবিধা হ'ব মোৰ ফোন নম্বৰটো হৈছে 9613839367 আকৌ এবাৰ কওক নম্বৰটো 9613839367 ঠিক আছে এতিয়া অনুষ্ঠান আমি সামৰিম তাৰ আগতে মই আপোনালোকক আকৌ এবাৰ কৈছোঁ যে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলেহে বাইদেউৰ এই বিশাল প্ৰতিভাটো সমগ্ৰ অসমৰ ৰাইজে দেখাৰ সৌভাগ্য হ'ব গতিকে বেছি পলম নকৰোঁ এতিয়া অনুষ্ঠান সামৰিম বাইদেউৰ এটি সুন্দৰ গীতেৰে বাইদেউ গানটি গাই দিয়ক মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাওঁ আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাওঁ নালাগে মোক সোঁৱৰণি সভা নালাগে মিছা